গাইজ আপোনালোকে বাৰু নিজৰ গাড়ীখন বা বাইকখনৰ পৰা পইচা ইনকাম কৰিব বিচাৰে নেকি? যদি বিচাৰে আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে মই আছো বৰ্তমান এলিন কেব ছাৰ্ভিচত এটা নতুন এপ গোলাঘাটৰ এটা সৰু ল'ৰাই বনাইছে এপটো আৰু তেওঁলোকে মানে এটা ছাৰ্ভিচ দিব যে আপোনালোকৰ ঘৰৰ গাড়ীখন হওক স্কুটিখন লাইক উবেৰ ৰেপিড' নিচিনাকে নিজৰ ঘৰত থাকি পইচা ইনকাম কৰিব পাৰিব গাইজ এয়া হৈছে এলিনৰ টিম মেম্বাৰ আহকচোন তোমালোকৰ নামটো নমস্কাৰ মোৰ নাম অৰিন্দম বাৰহৈ নমস্কাৰ মোৰ নাম আকাশ গগৈ আৰু এপটোৰ বিষয়ে অলপমান কৈ দিয়াচোন নমস্কাৰ আমি যিটো এপ বনাইছোঁ সেই এপটো হৈছে তাৰ নাম হৈছে এলিন আৰু এই এলিনত আপোনালোকে বুক কৰিব পাৰিব বাইক অটো আৰু গাড়ী লাইক কথাটো হ'ল এটা উবেৰ আছে গুৱাহাটীত গাঁৱলীয়া জেগাতো এইবিলাক পোৱা নাযায় কেব ছাৰ্ভিচ এতিয়া যিটো এপ তেওঁলোকে লঞ্চ কৰিব এই এপটোৰ থ্ৰুদি মানে গাঁৱে ভূঞে প্ৰতিখন জেগাতে নিজৰ মানুহখিনিয়ে মানে এপ্লাই কৰিব পাৰিব কথাটো হৈ গ'ল পইচা এতিয়া কিমান টকা পাব মানে তেওঁলোকে এপছটোৰ মেইনটেনেন্সৰ কাৰণে মাত্ৰ 10% চাৰ্জ কৰিব বহুত আছে মানে ভাড়া মাৰা ল'ৰা তেওঁলোকৰ কাৰণেও লাভ হ'ব আপোনালোকে তেওঁলোকৰ অফিচ গুৱাহাটীত আছে মই বৰ্তমান তেওঁলোকৰ গুৱাহাটী অফিচত আছো কিন্তু তেওঁলোকৰ আৰু এটা অফিচ গোলাঘাটতো আছে অতি কম দামত আপোনালোকে বুক কৰি এপাক আপোনালোকে ফুৰি আহিব পাৰিব ড্ৰাইভাৰ বেনিফিটছ আপোনাৰ ড্ৰাইভাৰসকলৰ হাই ইনকাম চ'ৰ্চ হ'ব য'ত আপোনালোকে ফ্লেক্সিবল টাইমিঙত ড্ৰাইভাৰসকলে কাম কৰিব পাৰিব মেইন কথাটো হ'ল বাহিৰগত কোম্পানীয়ে আমাৰ অসমৰ পৰা বহুত টকাটো লৈ গ'ল গম পাইছে এতিয়া এই ইনকমখিনি আমাৰ অসমতে থাকক অসমৰ গোলাঘাটৰ ল'ৰাই যিহেতু এপটো খুলিছে আৰু এটা কথা ৰেজিষ্ট্ৰেশ্যন কিন্তু ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কেতিয়াবা হ'ব হয় ৰেজিষ্ট্ৰেশ্যন আপোনাৰ আমি 11 তাৰিখৰ পৰা কৰিব লৈছোঁ মে' 11 তাৰিখ ৰেজিষ্ট্ৰেশ্যন ফ্ৰী গতিকে ৰেজিষ্টাৰ কৰক আৰু বাকী ভিডিঅ'টো ইমান লাগে কাৰণে ধন্যবাদ আজিলৈ বাই বাই